নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোক যদি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মই যিবোৰ ভিডিঅ' দি থাকিম তেতিয়া অতি সোনকালে আপোনালোকে এই নটিফিকেশ্যনটো পাই যাব আৰু ভিডিঅ'টো চাব পাৰিব। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। 2021 বৰ্ষৰ যিসকল কেণ্ডিডেটে SSLC আৰু SS এক্সাম দিবৰ বাবে সাজু হৈছে তেওঁলোকৰ এক্সাম ডেটটো অলৰেডি যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী তেওঁ দুটা ডিপাৰ্টমেণ্টত আছে আৰু তেওঁ কৈছে এনাউন্স কৰিলে যে তেওঁলোক মে 11 তাৰিখৰ পৰা আপোনালোকৰ যিসকল মেট্ৰিক কেণ্ডিডেট অৰ্থাৎ SSLC কেণ্ডিডেট আছে তেওঁলোকৰ এক্সাম হ'ব আৰু মে 12 তাৰিখৰ পৰা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যিসকল আছে তেওঁলোকৰ এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে ইয়াত চাব, ইয়াত ডেটটো ইয়াত মেনশ্যন কৰা আছে। এইটো 11 মে SSLC এক্সাম আৰু এইটো ইয়াত দিয়া আছে হাই স্কুল লিভিং চাৰ্টিফিকেট SSLC 2021 আৰু নেক্সটটো দিয়া আছে আপোনালোকে চাব ক্লাছ 12 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ 12 মেৰ পৰা আৰম্ভ হ'ব। 12 মে 2021 বহুত ধুনীয়া এটা আপোনালোকৰ মানে পৰিৱেশ দিছে। আপোনালোকৰ এতিয়াও 4 মাহ আছে আৰু এই 4 মাহত আপোনালোকৰ যদি চিলেবাছখিনি কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ কমপ্লিট কৰি লওক। আৰু চিলেবাছ এইবাৰ যিহেতু কমাই দিয়া হৈছে গতিকে আপোনালোকে ভালকৈ পঢ়ক, ধুনীয়া এটা ৰিজাল্ট আনক আৰু আপোনালোকৰ পাৰ্চেণ্টেজটো বহুত ভাল হ'ব। আৰু 4 মাহ আছে আৰু এই 4 মাহটো আপোনালোকৰ 11 মে'লৈ যে নিলে ইয়াৰো বহুত কাৰণ আছে। কাৰণ কেলৈ এইবাৰ আমাৰ যিহেতু গম পায় গোটেই সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে কি হয় COVID-19ৰ যিটো মানে এটা আমি কি উপদ্ৰৱ বুলি ক'ম, সেই উপদ্ৰৱৰ ফলস্বৰূপে এনেকুৱা এটা ব্যৱস্থা লৈছে। বহুত ভাল, এইটো চৰকাৰে বহুত ভাল সুবিধা লৈছে যিহেতু ষ্টুডেণ্টখিনিক পঢ়াৰ এটা সুবিধা দিছে। মই ভাবোঁ এইটো ভাল পদক্ষেপ লৈছে। গতিকে আমাৰ ষ্টুডেণ্টখিনিয়ে ভালকৈ পঢ়ক আৰু পঢ়ি মেলি ধুনীয়াকৈ নিজৰ যিটো নম্বৰ, যিটো তেওঁলোকৰ সপোন, সেই সপোনটো তেওঁলোকে ছাকচেছ হওক। সেয়াই মোৰ ফালৰ পৰা মই সকলো শিক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আগতীয়াকৈ দিছোঁ। তেওঁলোকৰ ভালকৈ পৰীক্ষাটো দিয়ক আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।